প্ৰথম কুৱেশ্যনটো হৈছে অসমত কেতিয়া চাহ খেতিৰ আৱিষ্কাৰ হৈছিল? 1823 চনত। দ্বিতীয় নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ প্ৰথম চাহ বাগিচাখনৰ নাম কি? দি আছাম কোম্পানী। বন্ধুসকল, যদি চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, এতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। 3 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? লোকপ্ৰিয় গোপীনাথ বৰদলৈ। 4 নম্বৰ কুৱেশ্যনটো হৈছে অসমীয়া চাহৰ পিতৃ স্বৰূপ কোন? ছাৰ আলেকজেণ্ডাৰ ব্ৰুছ। 5 নম্বৰ কুৱেশ্যনটো হৈছে অসমত বছৰি কিমান পৰিমাণৰ চাহ উৎপাদন হয়? 400 মিলিয়ন কিলোগ্ৰাম। 6 নম্বৰ কুৱেশ্যনটো হৈছে গুৱাহাটী চাহ নিলাম কেন্দ্ৰ প্ৰতিষ্ঠাপক কোন? ধৰ্মানন্দ দাস। 7 নম্বৰ কুৱেশ্যনটো হৈছে গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কেতিয়া প্ৰতিষ্ঠা হৈছিল? 1974 চনত। 8 নম্বৰ কুৱেশ্যনটো হৈছে ব্ৰহ্মপুত্ৰৰ ওপৰত বৃহৎ দলংখনৰ নাম কি? শৰাইঘাট দলং। 9 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ ভিতৰত আটাইতকৈ বৃহৎ তেল সাধনাগাৰটোৰ নাম কি? ডিগবৈ। 10 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ মৰাপাটৰ কল কাৰখানা ক'ত আছে? শিলঘাট। 11 নম্বৰ কুৱেশ্যনটো হৈছে অসমত ৰাসায়নিক সাৰৰ কল কাৰখানা ক'ত আছে? নামৰূপত। 12 নম্বৰ কুৱেশ্যনটো হৈছে বিহগী কবি বুলি কাক কোৱা হয়? ৰঘুনাথ চৌধুৰী। 13 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ সাঁতোৰবিদজনৰ নাম কি? এলভিছ আলী হাজৰিকা। 14 নম্বৰ কুৱেশ্যনটো হৈছে অসমত কাঁহ পিতলৰ কাৰখানা ক'ত আছে? সৰ্থেবাৰী। 15 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ প্ৰথম বিশ্ববিদ্যালয়খনৰ নাম কি? গুৱাহাটী বিশ্ববিদ্যালয়। 16 নম্বৰ কুৱেশ্যনটো হৈছে অসম সাহিত্য সভাৰ প্ৰথম সভাপতিজনৰ নাম কি? পদ্মনাথ গোহাঁই বৰুৱা। অসমত আহোমসকলে কিমান বছৰ ৰাজত্ব কৰিছিল? 600 বছৰ। 18 নম্বৰ কুৱেশ্যনটো হৈছে অসমত আহোমসকলে কিমান চনত প্ৰৱেশ কৰিছিল? 1228 চনত। 19 নম্বৰ কুৱেশ্যনটো হৈছে অসম শব্দৰ অৰ্থ কি? অসমান। 20 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ পুৰণি নাম কি? প্ৰাগজ্যোতিষপুৰ। 21 নম্বৰ কুৱেশ্যনটো হৈছে তেজপুৰৰ পুৰণি নাম কি আছিল? শোণিতপুৰ। 22 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ জাতীয় উৎসৱ হৈছে বিহু।